Hello friends, welcome to our channel Technical Assam. আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ যে আপোনাৰ নিজৰ এন্ড্ৰইড মোবাইলখনক কেনেকৈ এখন কম্পিউটাৰলৈ পৰিৱৰ্তন কৰিব পাৰে। সো তাৰ কাৰণে ভিডিঅ'টো চাই থাকক আৰু কৈ দিওঁ যে এখন নতুন অসমীয়া টেকনিক্যাল চেনেল হয় য'ত নেকি আপুনি নতুন ধৰণৰ টেকনিক্যাল ভিডিঅ' মানে মোবাইল কম্পিউটাৰ ৰিলেটেড ভিডিঅ' পাই থাকিব। সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক এই ধৰণৰ ভিডিঅ' পাবলৈ। সো ভিডিঅ'টোলৈ আহিছোঁ আৰু আপোনাক জনাইছোঁ যে কেনেকৈ আপুনি মোবাইলটো কম্পিউটাৰলৈ চেঞ্জ কৰিব পাৰে। সো তাৰ কাৰণে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এইটো আপুনি প্লে ষ্টৰত নাপাব। সো ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে, নাইবা যিকোনো ব্ৰাউজাৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। ডাউনলোড কৰাৰ পিছত এইটো ইনষ্টল কৰি ল'ব আৰু ইনষ্টল কৰাৰ পিছত মই এইটো অপেন কৰি দেখাইছোঁ কেনেকৈ কৰিব লাগে। সো এইটো চিম্পলি অপেন কৰি দিয়ক। এইটো আপোনাৰ কম্পিউটাৰ ওপেন হৈ গ'ল, মানে আপোনাৰ মোবাইলটো কম্পিউটাৰলৈ পৰিৱৰ্তন হৈ গ'ল। সো ইয়াতে চাব পাৰে যেনেকৈ আপুনি কম্পিউটাৰত চাব পাৰে, ঠিক তেনেকৈ ইয়াতো এনেকুৱা দিয়া আছে। ইয়াতে আপোনাৰ এপছ কেইটা চাব পাৰে। এইটো কম্পিউটাৰ যেনেকৈ আপোনাৰ লোকেল ডিস্ক দেখাই আছে, ঠিক তেনেকৈ ইয়াতে দেখাই আছে। ইয়াতে আপুনি ৰিচাইকেল বিনো পাব, ইণ্টাৰনেট পাব। ইয়াতে আপুনি ৰিফ্ৰেছ কৰিব পাৰিব। সো আপুনি ইয়াতে দেখা পাব যেনেদৰে আপোনাৰ কম্পিউটাৰ চলাই আছে, ঠিক তেনেদৰে এইটো হৈ গৈছে। এইটো আপোনাৰ ফোন। এইদৰে এটা এপ্লিকেশ্যন ডাউনলোড কৰি আপোনাৰ এন্ড্ৰইড মোবাইলখন এখন নতুন লুক দিব পাৰে। সো আশা কৰিছোঁ ভিডিঅ'টো আপোনাক ভাল পাব। ভাল লাগিলে লাইক দিয়ক, শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ লাইক আৰু এখন শ্বেয়াৰে আমাৰ এই চেনেলটো আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে। সো শেষত আৰু এবাৰ কৈ দিছোঁ যে এখন আমাৰ নতুন টেকনিক্যাল চেনেল হয়। সো প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এই ধৰণৰ নতুন ভিডিঅ' পাবলৈ। সো আজিৰ কাৰণে ইমানখিনিয়ে। লগ পাম আকৌ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে বাই বাই।